Hi, this is welcome to my YouTube channel. আজি মানে আমাৰ মামা হত এজনী মানে পোৱালি আছে লগতে আজি মানে মৰণা মাৰিবলৈ আহিলো আৰু মাতিলে কাৰণে মানে আজি ঘৰলৈ যাম আৰু দেখাম কি হয় বলক ভিডিওটো আমি আৰম্ভ কৰো 2000 years later এয়া মানে মই মানে ধানটো পুৰা চপাই আছো ধানটো চপাই আমি ভাত চাত খাম যাও মানে মৰণা মাৰি মানে কামটো কৰি মানে আমি মানে ভাতটো খাই লওঁগে আপোনালোকে চাই থাকক আৰু কি আছে খানাৰ লগত দেখাম বাৰু বলক আমি এতিয়া ভাতটো খাই লওঁ বলক এতিয়া আমি ভাতটো খাই লওঁগে ভাতৰ লগত কি আছে দেখাম বাৰু মানে পাকঘৰ পালোহি আৰু পাকঘৰত এয়া ভাত বাঢ়ি আছে ৰঙালাওৰ ডিমে খাই লওঁ ভাতটো আপোনালোকে অকণমান অপেক্ষা এয়া মানে মই হাতখন ধুই লওঁগে আহক ধুই লওঁ ভাতটো খাই লওঁ আৰু এতিয়া মানে হাত চাত ধুই কৈ জুই চতে বহি ল'লো ভাতটো খাবলৈ এয়া মানে ভাত চাত খাই লওঁ অকণমানে ৰ'বক মানে ভাতটো খাই ওলাই আহিছোঁ পুখুৰী পাৰৰ পৰা আহোঁগৈ পোৱালি মই বলক পুখুৰী পাৰৰ পৰা আহি লওঁগৈ মানে মামাহঁতৰ শাকনি বাৰী এখন আছে এতিয়া চব পিছফালে শাক মানে জলকীয়া চলকীয়া আছে আৰু অলপমান ইয়াত তাহাঁতৰ গাহৰি পোৱালি এটা আছে মই মানে সৰু মামাটোৱে মানে গাহৰি পোৱালি আগতে 3-4টামান পুহিলে পালে 1 লাখ মান তাৰ মানে এইটো বিকিব হৈছে আৰু জানুৱাৰীলৈ কাৰোবাক লাগে নি ক'ব দৰকাৰ হ'লে ক'ব কমেণ্ট কৰি পেলাই নি বলক মামাহঁতে আমি পুখুৰীটো চপা আহোঁগৈ এয়া মানে আমি পুখুৰীৰ পৰা পালোহি আৰু পুখুৰীটো এইটোৱেই এইটো দেখাইছোঁ চাব দেই এইটো পুখুৰীটো এইটো মানে এইটো বেছি ডাঙৰ নহয় আৰু ফিচাৰী এখন খান্দিলে ফিচাৰীখন বহুত ডাঙৰ 100 ফুটমান দীঘলে হ'ব যেনিবা আপোনালোকক ফিচাৰীটো দেখাম বাৰু কাহানিবা এতিয়া বলক ধান কেইটামান ভৰাবলৈ কৈছে ভৰাই লওঁগৈ মামাহঁতে মানে মই মানে এই অলপমান ট্ৰেক্টৰখন চলাই দিবলৈ মাতিলে সেইটো কাৰণে আহিলোঁ আৰু ধানকেইটা ভৰাই দিওঁগৈ বলক সময় আপুনি ধানকেইটা মানে ধানটো ভৰাই লৈছোঁ দেই এয়া চক ৰাখিছোঁ ধানটো ভৰাই এতিয়া মানে আমাৰ ধান চান ভৰাই হ'ল মই মানে ইয়াৰ ভিতৰলৈ আহিলোঁ এতিয়া অকণ বহি লৈছোঁ এতিয়া মানে মই আমাৰ মানে ককাৰ ভাগৰ শৰাত আছে তালৈ যাওঁ চাই থাকক ৰাইজ কি হয় এয়া মানে মমাহঁতৰ পৰা মানে মৰণা মাৰি আমাৰ মানে ককা এটা ভাগৰ যি শৰাত আছে মানে তালৈ গৈ আছোঁ বলক চাই যাওঁ কি হয় এয়া মানে আহি আছোঁ আৰু মানে আহি মানে ঘৰ পাই গ'লোহি পূৰা একদম ঘৰত পূৰা সোমাই গ'লোঁ এতিয়া মানে আমি সেই ককা মানে আমাৰ খুৰাহঁতৰ ঘৰত পাতিছে আৰু সিহঁতৰ ঘৰলৈ যাওঁ বলক শৰাতত কি হয় চাই লওঁগৈ বলক এয়া আমি গৈ আছোঁ এয়া মানে আহি আছোঁ এতিয়া মানে গোপিনীসকল শৰাতত বহি আছে এতিয়া মানে ভকত 2জন আৰু এতিয়া মানে ভকতসকল নামৰ পৰা উঠিছে আৰু মই নেপালোহি আৰু অকণমান দেৰি হৈ গ'ল পোৱালে তাৰমানে নাম ভাগিলে আৰু নেপালোহি আহি পেলানি এয়া মানে লাষ্টটোকে দেখালোঁ আৰু চাই ল'ব এয়া মানে আমি মানে চাহটো খাই লওঁগৈ আৰু গৈ পেলানি হেৰিয়ত শৰাতত এইফালে মানে মোক চাহ খাবলৈ মাতিছে চাহটো খাই লওঁ এয়া মানে মাহ প্ৰসাদ খাবলৈ মানুহসকল বহিছে আৰু চাওক এতিয়া মানে মাছল খাই আছে তাৰমানে এয়া চবেই খাই এতিয়া মানে মাছল খাই হৈছে আৰু চবেই ইয়াৰ পিছত জলপান আয়োজন কৰা হৈছে জলপান খাম চবেই আৰু মানে ভকতসকলৰ কাৰণে জলপান ৰেডি কৰিছে ভকতজনে মানে জলপানটো নিছে আৰু খাবলৈ চবকে বিতৰণ কৰিব মানে খানা মানে জলপানটো খাব খুজিছোঁ আৰু দেই ৰাইজ চব মানুহ বহি আছে ভাজিয়ে লৈছোঁ আৰু মই মানে খাই কৰি ওলাই আহিলোঁ আৰু মানে হয় ৰ'বা ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু দেই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু